हेलो फ्रेंड्स, আজি মই আপোনালোকৰ কাৰণে মাল্টিপ্লিকেশ্যনৰ শৰ্ট ট্ৰিকৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আৰু এই ট্ৰিক্সবোৰ আচলতে আমাৰ এশৰ ওচৰত থকা নাম্বাৰৰ ক্ষেত্ৰতে অকল ইউজ হ'ব, সকলো নাম্বাৰ ক্ষেত্ৰত ইউজ নহয়। ফাৰ্ষ্টত মই আহিছোঁ টাইপ 1লৈ। টাইপ 1ত আমি এশতকৈ সৰু সংখ্যাবোৰ ল'ম, যেনে 92 ইনটু 94। এই দুটা নাম্বাৰটো আমি কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগে। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমে চাব লাগিব যে এই 92 নাম্বাৰটো আমাৰ এশতকৈ কিমান কম। 8 কম, গতিকে আমি ইয়াত অলপকৈ লিখিম -8 হ'ল। আৰু এই 94টো আমাৰ এশতকৈ কিমান কম, 6, গতিকে -6 এনেকৈ লিখি ল'বা। তাৰপিছত আমি যিকোনো এটা মাইনাছ কৰিম, এনেকৈ 92ৰ পৰা আমি 6 মাইনাছ কৰিম, বা আমি 94ৰ পৰা 8টো মাইনাছ কৰিম। দুটা ক্ষেত্ৰতো একে ওলাব। এতিয়া তোমালোকে কৰি চোৱা, 92ৰ পৰা যদি আমি 6 মাইনাছ কৰোঁ তেন্তে আমি কিমান পাম, 86। ঠিক আছে, বা তোমালোকে 94ৰ পৰা 8 মাইনাছ কৰা তেন্তেও কি পাবা, 86 পাবা। গতিকে দুই ক্ষেত্ৰতে একে, হয়নে নহয়, যিকোনো এটা কৰিলে হ'ল। এতিয়া মই 92ৰ পৰা 6 মাইনাছ কৰিলোঁ, কিমান পালোঁ, 86 হ'ল। আৰু শেষত আমি কি কৰিম, এই 8 আৰু 6টো আমি পূৰণ কৰিম। 8 6 জাৰ কিমান, 48, গতিকে আমাৰ এনচাৰ কি আহিলে, 8648। এইটোৱে আমাৰ ৰাইট এনচাৰ। ঠিক আছে, আৰু ইয়াত এটা কথা মনত ৰাখিবা তোমালোকে, যেতিয়া আমি শেষত এই দুটা নাম্বাৰটো মাল্টিপ্লাই কৰোঁ, কৰাৰ পাছত আমাৰ সদায় দুটা ডিজিট থকা নাম্বাৰ আহিব লাগিব। ঠিক আছে, ইয়াত চোৱা 8 আৰু 6 কিমান পূৰণ কৰি কিমান পালোঁ, 48। 48ত কেইটা ডিজিট আছে, 2 ডিজিট। 2 ডিজিট থাকিলে মানে আমি ডাইৰেক্টলি পুট কৰিব পাৰোঁ। যদি 2 ডিজিট নহয় তেন্তে আমি তাক 2 ডিজিট বনাব লাগিব। এতিয়া মই নেক্সট এটা এক্সাম্পল লৈছোঁ, 98 ইনটু 99। এতিয়া ইয়াত চোৱা, এশতকৈ কিমান কম, 2, গতিকে -2 হ'ল। আৰু এইটো এশতকৈ কিমান কম, 1, গতিকে -1। তাৰপিছত আমি কি কৰিম, যিকোনো এটা মাইনাছ কৰিম। 98ৰ পৰা 1 মাইনাছ কৰিলে কিমান পাম, 97, বা তোমালোকে 99ৰ পৰাও 2 মাইনাছ কৰিব পাৰা। এটা কৰিলে হ'ল মুঠতে, গতিকে কি আহিব, 97 হ'ল। আৰু শেষত আমি কি কৰোঁ, এই 2 আৰু 1টো মাল্টিপ্লাই কৰিম। এতিয়া ইয়াত চোৱা, 2 আৰু 1 মাল্টিপ্লাই কৰিলে আমি কি পাম, 2। কিন্তু মই কি কৈছিলোঁ অলপ আগতে, এই দুটা নাম্বাৰটো মাল্টিপ্লাই কৰিলে আমাৰ কি আহিব লাগিব, 2 ডিজিট থকা নাম্বাৰ আহিব লাগিব। ইয়াত 2ত অনলি 1 ডিজিট আছে, হয় নে নহয়, অনলি 1 ডিজিট, গতিকে আমি ইয়াক কি কৰিব লাগিব, 2 ডিজিট বনাব লাগিব। তাৰ কাৰণে আমি 2ৰ আগত কি দিব লাগিব, 0 এটা দিব লাগিব, হয় নে নহয়। এতিয়া দুটা ডিজিট হ'লে নাই, গতিকে 2 1 জাৰ 2, ইয়াক আমি কি লিখিব লাগিব, 0 2। আমাৰ ৰাইট এনচাৰ কি হ'ব, 9702 হ'ল। মুঠতে তোমালোকে যদি মাল্টিপ্লাই কৰাৰ পাছত 1 ডিজিট পোৱা তেন্তে তাক 2 ডিজিট বনাই দিবা, এটা শূন্য আগত লগালে হ'ল। এতিয়া আমি টাইপ 2লৈ আহিছোঁ। টাইপ 2ত আমি কি কৰিম, এশতকৈ ডাঙৰ সংখ্যাবোৰ ল'ম। এক্সাম্পল লৈছোঁ মই 105 ইনটু 107। এশতকৈ কিমান বেছি, 5, গতিকে +5। চ' ইয়াত বেছি কাৰণে আমি প্লাছ লিখিছোঁ, কম হ'লে আমি মাইনাছ লিখিম। এশতকৈ কিমান বেছি, 7, গতিকে +7 হ'ল। তাৰপাছত আমি যিকোনো এটা প্লাছ কৰিম। ইয়াত আমি টাইপ 1ত কি কৰিছিলোঁ, মাইনাছ কৰিছিলোঁ, কাৰণ তাত চোৱা প্লাছৰ ঠাইত মাইনাছ আছিলে। ইয়াত আমাৰ কি আছে, প্লাছ চাইন, হয়নে নহয়, গতিকে আমি প্লাছ কৰিব লাগিব। যিকোনো এটা কৰিলে হ'ল। 105ৰ লগত যদি 7 যোগ কৰোঁ কিমান আহিব, 112, গতিকে 112 পালোঁ, হয়নে নহয়। আৰু শেষত আমি কি কৰোঁ, 5 আৰু 7টো পূৰণ কৰিম। 5 7 জাৰ 35, গতিকে আমাৰ এনচাৰ কি আহিলে, 11235। তেনেকৈ আৰু এটা লৈছোঁ মই, 102 ইনটু 103। এশতকৈ কিমান বেছি, 2, গতিকে +2। এশতকৈ কিমান বেছি, 3, গতিকে +3 হ'ল। তাৰপিছত আমি যিকোনো এটা যোগ কৰিম। 102ৰ লগত যদি আমি 3 যোগ কৰোঁ কিমান পাম, 105। আৰু শেষত আমি কি কৰোঁ, 2 আৰু 3টো পূৰণ কৰিম। 2 3 গুণ 6, ইয়াত চোৱা 6 পালোঁ আমি। 6টো অনলি আমাৰ কি, 1 ডিজিট, গতিকে আমি ইয়াক 2 ডিজিট বনাবলৈ এটা 0 এনেকৈ দিব লাগিব। গতিকে কি আহিব ইয়াত, 06। আমাৰ এনচাৰ কি আহিলে, 10506। গতিকে এতিয়া আমাৰ লাষ্ট এটা টাইপ আছে, সেই টাইপটো কেনেকৈ কৰিম আমি, তাৰ কাৰণে আপোনালোকে ভালদৰে চাই থাকক। এতিয়া আমি আহিছোঁ টাইপ 3ত। টাইপ 3ত আমি এশতকৈ সৰু আৰু এশতকৈ ডাঙৰ দুটা আমি কম্বাইন কৰিম। আমি টাইপ 1ত কি পঢ়িলোঁ, টাইপ 1ত আমাৰ গোটেই সংখ্যাবোৰ আমাৰ এশতকৈ সৰু আছিলে, আৰু টাইপ 2ত আমাৰ কি আছিলে, এশতকৈ ডাঙৰ আছিলে। কিন্তু এতিয়া আমি দুটা কম্বাইন কৰিম। ধৰি লোৱা 99 ইনটু 102, এই দুটা নাম্বাৰটো আমি কি কৰিব লাগিব, মাল্টিপ্লাই। এতিয়া চোৱা, ইয়াত এটা সংখ্যা এশতকৈ সৰু আৰু এটা সংখ্যা কি আমাৰ এশতকৈ ডাঙৰ। গতিকে আমি প্ৰথমে কি কৰিম, আগৰ দৰে চেম
এশতকৈ কিমান কম -1 আৰু এশতকৈ কিমান বেছি 2 গতিকে +2 তাৰপিছত আমি কি কৰিছিলোঁ যিকোনো এটা কৰিলে হ'ল ধৰি লোৱা 99 লগত আমি 2 যোগ কৰিব লাগিব বা 102 লগত আমি কি কৰিম 1 মাইনাছ কৰিম এতিয়া 102 পৰা যদি 1 বিয়োগ কৰোঁ আমি কিমান পাম 101 হ'ল বা তোমালোকে 99 লগত 2 যোগ কৰিলেও একে পাবা তাৰপিছত আমি কি কৰিছিলোঁ 1 আৰু 2 টো পূৰণ কৰি আমি ইয়াত কি কৰিছিলোঁ পুট কৰিছিলোঁ কিন্তু ইয়াত আমি তেনেকৈ নকৰোঁ ইয়াত অলপ বেলেগ ধৰণে কৰিব লাগিব চোৱা ইয়াত আমি 102 পৰা আমি 1 বিয়োগ কৰি 101 পালোঁ তাৰপিছত ইয়াত কি কৰিব লাগিব দুটা 0 এনেকৈ পুট কৰিব লাগিব ঠিক আছে আৰু শেষত আমি কি কৰিম 1 আৰু 2 টো মাল্টিপ্লাই কৰি তলত এনেকৈ লিখি দিলে হ'ল 1 2 জাৰ 2 এতিয়া আমি কি কৰিম এইটো মাইনাছ কৰিম এইটো মাইনাছ কৰি আমাৰ যি আহিব সেইটোৱে আমাৰ কি হ'ব ৰাইট এনসাৰ তো মাইনাছ কৰিলে কিমান আহিব 10 পৰা 2 গ'লে আমাৰ 8 থাকিলে ইয়াত আমাৰ কি থাকিলে 9 ইয়াত আমাৰ কি 0 থাকিলে আৰু ইয়াত 1 0 গতিকে আমাৰ এনসাৰ কি আহিলে 10098 আৰু এটা এক্সাম্পল লৈছোঁ মই 95 into 101 তো ইয়াত চোৱা এশতকৈ কিমান কম 5 গতিকে -5 এশতকৈ 1 বেছি গতিকে +1 হ'ল তাৰপিছত আমি যিকোনো এটা কৰিম 95 লগত 1 যোগ কৰিলে আমাৰ কি আহিব 96 হ'ল তাৰপিছত আমি কি কৰিব লাগিব দুটা 0 দিব লাগিব আৰু শেষত 5 1 গুণ 5 এই তলত এনেকৈ পুট কৰি মাইনাছ কৰি দিবা তো মাইনাছ কৰি যি আহিব আমাৰ সেইটো এনসাৰ কিমান আহিব 5 ইয়াত থাকিলে 9 ইয়াত থাকিলে 5 আৰু আমাৰ আগত কি থাকিলে 9 গতিকে আমাৰ এনসাৰ কি আহিলে 9595 গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে তেন্তে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব থ্যাংক ইউ